আজি কিন্তু একদম ৰ'দটো বৰ বেলেগ ধৰণে দিছে দেই আমলখি কেইটামান বিচাৰি যাব লাগিব কাৰ ঘৰতনো পাওঁ জানো পায় এই পদুমীহঁতৰ ঘৰতে আছে বুলি কোৱা শুনিছোঁ সিহঁতৰ ঘৰলৈকে যাব লাগিব পদুমীয়ে আকৌ পাৰি ক'তনো দিব চাগে ল'ৰাটো যদি আছে তেতিয়া সি পাৰি দিব বাৰু নিজেও আকৌ পাৰিব নোৱাৰো নহয় আচাৰ কৰিব লাগিব ধুনীয়াকৈ আচাৰ অকণ বনাব লাগিব সেইকাৰণে যাম গৈ আহোঁগৈ এতিয়া লিপষ্টিক অকণ লৈ লওঁ তোমাৰ ৰং চঙীয়া হৈ গ'লেহে ভাল আৰু সোনকালে আহোঁগৈ গৈ পেলাই বহুত দিন হ'ল দেই পাৰ্লাৰলৈ যোৱাই নাই এই ৰ'জ বিউটি পাৰ্লাৰলৈকে যাব লাগিব হেৰি নহয় এতিয়া আমাৰ কংকনা আহে পাৰ্লাৰ এখন তাই আকৌ বৰ ধুনীয়াকৈ কৰে পাই চেলাৰীকেইটা একদম মই অকণো দুখ নাপাওঁ দেই ফেচিয়েল এটা কৰি আহিবগৈ লাগিব নহ'লে এইবাৰ ঠাণ্ডাইতে যেনেকুৱাহে হ'লো হাত চাত গোটেই ক'লা পৰি গ'ল মুখ চুখহঁতক হাতকেইটাও অকণমান কিবা কৰি দিয়ে নেকি সুধিব লাগিব টাইমত বাকীও কৰিব পাৰিম বাৰু অকণমান দিগদাৰ পিছত পইচা দিলেও হ'ব সেইটোহে কৰিব লাগিব কাপোৰকেইটা জাপি থৈ যাম এনেকৈ থৈ যাওঁ এতিয়া আহি পেলাই জাপি নহয় মোৰ দেৰিহে হ'ব আজি আকৌ হেৰি কৰিম এই গোলাপী বাই ঘৰৰ পৰা বগৰী কেইটামান নিব লাগিব আগত পদুমীহঁতৰ ঘৰৰ পৰা আহি লওঁ এই যিখন বগৰী আছে তাইক আকৌ গোলাপী বুলি মাতিবলৈও নিদিয়ে গোলাপী বাই বুলিহে ক'ব লাগে ভয়ো লাগে সেইজনী যেনেকৈ লাগি আহে দুজনী জিলিকি থাকে মোৰ দেখিলে হাঁহি উঠি যায় তেনেকৈ কালি পেলাই আজি তেলটো দি পেলাই আনিবগৈ লাগিব